নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পোনপ্ৰথমে মই আপোনালোকলৈ দুৰ্গা পূজাৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা জনালোঁ। এয়া হ'ল ফাৰ্ষ্ট মণ্ডপ। এয়া হ'ল ছেকেণ্ড মণ্ডপ। এইটো থাৰ্ড মণ্ডপ আমাৰ। এইটো লাষ্ট আৰু দেই। এইবাৰ পূজাততো মেলা একো বহা নাই যাবলৈ, আৰু তেনেকৈ দোকান পোহাৰো বহা নাই, ওচৰে পাজৰেতো নাই দোকান দেখিছে আৰু সেইটো কাৰণে ভাবিছোঁ বাইকতে এইফালে এইফালে গৈ ফুৰোঁ আৰু চাওঁ জেগাবোৰ। গধূলি হ'লে ঘৰলৈ যামগৈ আৰু বোলো। পূজাৰ ফাৰ্ষ্টৰ দিনা আৰু ছেকেণ্ড দিনাটো গম পালেই, পূৰা বৰষুণ দিলে, তো ওলাই আহিব পৰা নাই, বাইক লৈতো একেবাৰে আহিব নোৱাৰি। সেইটো কাৰণে আজি থাৰ্ডৰ দিনাখন জিৰণি, যিহেতু আজি বৰষুণটো এৰি দিলে, তো সেইটো কাৰণে ভাবিলোঁ আজি অলপ ওলাই যাওঁ। তো ব'লক ভিডিঅ' চাওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। লাহে লাহে আন্ধাৰ হৈ আহি আছে আৰু তো আমিতো গৈ আছোঁ, চাই থাকিম এনেকৈ আন্ধাৰ হোৱালৈকে আছোঁৱেই। তো আপোনালোকে ভিডিঅ'টো এনজয় কৰক। তো বহুততো আহিব পৰা নাই চাগে পূজাৰ বতৰত, যিহেতু বতৰো বেয়া বা ভাল নহয় বতৰটো। তো আজি 3 নম্বৰ দিনাখন আহিছে চাগে প্ৰায়, হ'লেও সকলো আহিব পৰা নাই চাগে। চ' ভিডিঅ'টো চাই লওক আৰু আপোনালোকে। এইবাৰ কিন্তু বাইক চলাই ভাল লাগিছে, কাৰণ কেলৈ একদম ট্ৰেফিক নাই, ট্ৰেফিক জাম একদম কম, একো টেনশ্যন নাই, মুঠতে বিন্দাছ গৈ আছোঁ। এইবাৰ আপোনালোকে দেখিছেনে বাৰু, একদম ভিৰ ভাৰ নাই, একদম কম মানে এইবাৰ। তো কৰোণাই যে চব বৰবাদ কৰি দিলে আৰু এয়া কিনাৰত ফলাইনৰ কাম চলি আছে, দেখিছে আৰু কেতিয়াকৈ শেষ হ'ব একো নাজানো খালি, কিন্তু ইয়াত বাইক চলাবলৈ বহুত মন গৈ আছে, ৰাস্তা পুৰা মজা হয়। এয়া গধূলি হৈ আহি আছে, এতিয়া ঘৰলৈ গৈ আছোঁ। গধূলি ভিউটো বহুত মজা লাগিছে, তো গাড়ী একদম ভিৰ হোৱা নাই, চব ভাল লাগিছে মানে এইবাৰ। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি ভাল লাগিল, লাইক শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত জনাব ভিডিঅ'টো কেনেকুৱা লাগিল, আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' আজিলৈ বাই।